তো হে আৰু বন্ধুসকল কি খবৰ আপোনালোকৰ হৈছে আপোনালোকৰ সকলো ভালেই আছে আজি হৈছে দেওবাৰ আৰু আজি মানে কি হ'ল ইয়াৰ লগৰ এজন মানে আমাৰ লগৰ হয় পাপাজি বুলি কয় মানে নাৰ নাম হৈছে বিকাশ সি মানে নতুন এখন দোকান খুলিলে চ' আমাক মানে ইনভিটেশ্যন দিছে নতুন দোকানলৈ যাবলৈ আৰু সেই পোৱালিটো যে গৈছে দেখিছেনে হয়তো সেই পোৱালিটো চতুৰ্ভুজ ইয়াৰ পৰা গুটিবোৰ উঠাই মানে কলপাতখন ফালি আছিলে পোৱালিয়ে সেই তেতিয়া গ'লগৈ লাষ্ট পাই পেলাই সেইটো বহুত দূৰ পাই গ'লগৈ চক আৰু এতিয়া আমি ৰখি আছোঁ মানে হেৰি কাৰণে কাৰণে ৰখি আছোঁ আহিব আৰু তাৰপিছত আমি যাম দোকান অপেনিঙত কি হয় দোকানখন আপোনালোকক দেখাবলৈ ট্ৰাই কৰিম ভিডিঅ'টো তেতিয়াহ'লে শেষলৈকে চাই থাকক লাইক কৰি দিবলৈ নাপাহৰিব এতিয়া লাইকটো মাৰি দিয়ক পাৰিলে আৰু বতৰৰ অৱস্থা মানে এই ক'ৰবাত বাহিৰত যাম বুলি ভাবিছিলোঁ দেখিছেনে ঘৰৰ মুখৰ ৰাস্তাটো চাই লওক একবাৰ গোটেইখন বৰষুণ আকাশত ডাৱৰ এইবোৰ পানী বোকা এবাৰতো শিলগুটি পৰিলে আগলৈকে ইয়াত শিলগুটি নাছিলে বোকা আছিলে আগত আমি ইয়াত মানে প্ৰেংক কৰোঁ প্ৰেংক মানে কেনেকুৱা এই ৰাস্তাটোদি মানুহ আহে না আমি চাইডে ৰখোঁ মানে মানুহবোৰ মানে গাতে চাতে সোমাওঁ মানে শ্লিপ এনেকুৱাই আছিলে এতিয়া শিলগুটিৰ কাৰণে শ্লিপটো অলপ কমি গ'ল এই ভাইৰাছলৈ কল কৰিছে ভাইৰাছৰ মাতটো শুনিব ৰখিব কিবা কিবি লগাই আছে গম পাইছে চাগে সদায় দেৰি কৰে হেল্ল' ক'ত আছ সোনকালে ওলাই ইমান দেৰি লাগে নি তোৰ দেখিলে নহয় ফেন লাভলি লগাই আছিলে আজি ফেন লাভলি লগাই ক'লে নহ'ব ফেন লাভলি নলগাই বুলি পূৰা ফেন লাভলি লগাই বগা হৈ আহে এইটো চাওক ফেন লাভলি লগাই আকৌ ফেন লাভলি লগাই আহিছে কি চালি আহি যাচ্ছে ওপৰৰ পৰা তললৈকে চাওক বগা জোতা গেলা বোকা বতৰত চাৰ্ট লগাই আপাৰ লগাই আহিছে বা বেয়া চালো ল'ৰাটোৰ চাল চাওক আপুনি ফেন লাভলি নেই খাতা ভালকৈ একবাৰ চাই লওক ধৰক বেক চাইডৰ পৰা কি চালিয়া মানে বা ইমান বৰষুণৰ মতে আকৌ ছোৱালী চাবলৈ যোৱা নি শুনিলে না আজি তিনিজনী ছোৱালী আছে নিজে কৰিলে চব ভিডিঅ' তিনিজনী ছোৱালী আছে শুনিলে তই তিনিজনী মানুহে এজনীয়ে পোৱা নাই বে তুমি তিনিজনী কেনেকৈ পতালা এইবোৰ নকবা এনেই পৰিছে এনেই পৰি যায় দেখিছে মানুহটো চাল মাৰি আহিছে দেখিছে সেইকাৰণে নকব আৰু এনেই পৰিছে তিনিজনী গাৰ্লফ্ৰেণ্ড ৰাখি আমাৰ ই বেচা কিন্তু বেয়া লাগিছে ইয়াক এজন দি দিয়াহে ভাবিছোঁ পৰা দিলোঁ হয় নাই ভাবিছোঁ তাকে এই আকৌ ইয়াক একচেপ্ট কৰিবনে বা আকৌ বেছি চালে ন মোক সেইকাৰণে বেয়াও লাগে দেখিলে কথা শুনিলো মই নাই দে বেয়া নাপাব লৈ দিলে বে মাস্ক চাস্ক মাৰি কেলৈ লৈছা মাস্ক দৰকাৰ নাই লাগে মোক হ'ব এতিয়া স্কুটি বাইক উলিয়া যাওঁতে পটাপট দোকানত লগ পাম বোলো আমাৰ মানে এই ফেন লাভলি তাত কিমান স্পীডত গৈছে দেখিছে মানে বৰষুণ দি আছে যে বতৰ চতৰৰ অৱস্থাটো দেখিছে বৰষুণ দি আছে তাৰ ফেন লাভলি যদি মুখৰ পৰা যি মেকআপটো গুচি যায় মানে যিমান পাৰে কিমান স্পীডত দি যাবলৈ ট্ৰাই কৰিছে আৰু দেখিছে না মানে এইকেইদিন মানে য'তে ওলাই যাওঁ সদায় এনেকুৱা বৰষুণেই পাওঁ মানে এটা মাথা মানে নষ্ট হৈ যায় কৈছোঁ নহয় আৰু এই বৰষুণ ভাল পোৱা যে ছোৱালীবোৰ মই একদম এনেকুৱা মন যায় ইয়াত দেখিছে ন গৰমৰ ৰাস্তাত পুখুৰীখন আছে বৰষুণ ভাল পোৱা ছোৱালীবোৰক ইয়াতে দলিয়াই দিবলৈ মন গৈছে সঁচাকৈ বৰষুণ মানে কি ভাল পায় সেই ওলাই যাব নোৱাৰে ক'তো ইটো কৰিব নোৱাৰে সিটো কৰিব নোৱাৰে গৰমৰ গাঁততে পুতি ৰখাই ঠিক আছে আৰু মানে এইফালেদি বেছি দূৰ নাই আৰু দোকানখন পাবহি হৈ গ'ল নতুন দোকান যিহেতু অপেনিঙত মাতিছে আৰু দিয়ক কিবা কিবি খাই বৈতে আহিম আৰু এইয়া আমাৰ ফ্ৰেণ্ড লাভলি দা ফ্ৰেণ্ড লাভলি দা ভালকৈ যাওক আপোনাৰ মেকআপ উৰি যাব বেয়া গৈছে ফ্ৰেণ্ড লাভলি আৰু এইটো মানে হৈছে থানা ৰোড আৰু সেইখনত যে মানে বেলুন যে লগাই আছে এইখিনি এইখন দোকানেই মানে তেওঁলোকৰ এখন ৰেষ্টুৰেণ্ট খুলিছে চব বলক এতিয়া মানে আমি দোকানৰ ওচৰতো আহি পাই গ'লো এতিয়া মানে মেইন মালিকটোৱে অহা নাই ন সেইকাৰণে ভিতৰলৈ সোমাবলৈ বেয়া লাগিছে মালিকৰ কাৰণে ৰখি আছোঁ আৰু তুমি কি কৈছা মদ খাই গাড়ী নচলাবলৈ মদ খাই গাড়ী চলালে মোবাইল দি দিব মই মদ খাই গাড়ী চলাই নেকি নাই এতিয়াও মানুহে কিন্তু চালানটো বনিয়ে আছে মানুহ কেনেকুৱা মানুহে হেলমেটটো দুটা দি দিলে তেতিয়াও মানে হেলমেট নিপিন্ধে চাওকচোন আপোনালোকৰ মাজত আছে কোনোবা তেনেকুৱা আকৌ 5,000 টকা পায় 5,000 টকা পায় আপুনিয়ে নিবা হেলমেট নিপিন্ধি অহাটো হ'ব পাৰে আপুনিয়ে হ'ব পাৰে আপুনি আছিলে নেকি হেলমেট চেলমেট নিপিন্ধাকৈ অহাটো চৰিটো আমাৰ ল'ৰা অহা নাই এতিয়ালৈকে ককাইকহে হয় পূৰা ৰিলছে আছে চব ৰিলছ মানে ৰিলছ বনাই দেই পূৰা ৰিলছ বনাই মেকআপ চেকআপ লিপষ্টিক লগাই মেকআপ চেকআপ পিন্ধি পূৰা ৰিলছ বনাই ল'ৰা কিমান হ'লেতো কৈ দিয়া আহি গ'ল মেইন ল'ৰা আমি ঢুকিয়ে নাপাওঁ বডি চডি দেখিছে ন মেডাল মানে আজি খালি ভতি যাক নহয় নেকি খালি ভতি যাক হয় গম পাইছোঁ এইবিলাকে কৈ থাকে খালি ভতি যাক হয় আমি পাত্তাই নাপাওঁ চব মাৰি পেলাওঁ আমাক ইয়াৰ মানে আজি নতুনকৈ দোকানখন অপেনিং কৰিছে ভাল লাগিছে আমাক ডাঙৰ মানুহ মাতিছে খাওঁগৈ আমি খাবলৈ আহিছোঁ চিন্তা পাওঁ ব'লক তেন্তে ভিতৰলৈ যাওঁ বৰ বঢ়িয়া ৰেষ্টুৰেণ্ট খুলিছে ভাল লাগিছে দেই আমাক মতাৰ কাৰণে আমি পিছে খাবলৈ আহিছোঁ ফ্ৰীতে
এখন চক নতুন ৰেষ্টুৰেণ্টে হয় নাই ৰেষ্টুৰেণ্ট ফাষ্ট ফুড চব হয় ভিতৰত মানে মানুহ বহুত আমাক স্পেচিয়েল জেগা দিব চ' এইখন আৰু ক'ত আছে চাই লওক ইয়াৰ অপজিটে ঠিক থানা ৰোড আহিব থানা ৰোডত আহি ইয়াৰ অপজিটে চাই লওক জেগাখন চাই লওক আৰু ঠিক ইয়াৰ অপজিটে পাই যাব এইখন ৰেষ্টুৰেণ্ট ভাল লাগিছে ই আজি ৰেষ্টুৰেণ্ট এখন খুলি দিছে আমি আহিম বাৰু সদায় ফিট খাবলৈ আমি আহিম বাকীত খাই যাম দিয়া এনেকৈ পনীৰ চুৰ কৰিব লাগে এয়া চবি থালৰ পৰা পনীৰ চুৰ কৰি লৈ গৈছে চবি এতিয়া মানে আমি কি কৰোঁ পাৰ্টিটো খাই লওঁ দোকান খোলাৰ চ' পটাপট খাই মেলি মই এক পিচ লৈ লওঁ তেন্তে পনীৰ এপিচ চুৰ কৰি লওঁ ইয়াৰ পৰাই ইয়াত হ'লে পনীৰ এপিচ চুৰ কৰি ভাল লাগে মানে মই পনীৰ খাই ভাল পাওঁ খাই লওঁ কি একদম ৰুটিখন ভাঙিব কি ষ্টাইলত খাব চাব দেই কি মস্তিকা লগাই এইটো খাই দিলে চব খাই দিলে প্ৰথম পাৰ্টি খাই দিলে এতিয়া ময়ো খাওঁ তেন্তে এইখন দোকান পুৰণাখন এই 10খনমান খালে খাই লওক ময়ো খাই লওঁ এখন তাৰ 11 নম্বৰ এইখন এই বহুত খাব পাৰে মানুহটোৱে কেটেকা মেটেকা দেখিছ খাই বহুত আকৌ এইটো চক ৰাহুল চক ৰাৱণ পনীৰ চক 10খনমান আমাৰ প্লেটখন খাই দিয়া আমাৰ হৈ গ'ল এইটো ৰাৱণ চক এই চক খাই 4খন লৈছে ভাই একো 20খন নহয় 4খন খাইছে 4খন 20খন পেকিং কৰি লৈ গৈছে বেয়া খুৰাক লাগিলে 20খন পেকিং কৰি লৈ গৈছে নে এই ঘৰলৈ 10খন এক্সট্ৰা 30খন মানে 30খন পুৰি খাই আহিছে আৰু 12খনটো খালে আৰু মানে বুজি নাপায় ফিগাৰটো ভাল লাগিছে হল ফিগাৰ বনিছে ফিগাৰ দেখে নাই কিমান গাল ইমান 20খন খাই ইমান খাব পাৰে কেনেকৈ সুধিছোঁ কোৱা নাই নহয় খাব বহুত পাৰে কিন্তু শকত নহয় ঘৰত ভাতো খাই আহিছিলে ভাতো খাই আহিছিলে শকত নহয় 150 रुपये देगा तब एक रात का बात बताएगा 150 देखो इसको 150 টকীয়া মানুহ মানে 150 টকীয়া এই যে বতৰ কৰিছে ন ইয়ে চাগে 20খন পুৰি খাই পাত মাৰি দিলে যে ঠিক নাই চোৱা গোটেইখন ধোঁৱা 20খন পুৰি খাই থাকে পাতি দিলে ইয়ে দেখিছে না চোৱা আকাশত ডাৱৰ কৰি দিলে এইফালে ধোঁৱা কৰি দিলে টাউনখন গোটেই ধোঁৱা বেয়া গুণাইছে কাৰণ কেলে খোৱা 20খন পুৰি মুখখন দেখা লাষ্ট পেছে দিছে কি কৈছিলা আকৌ এবাৰ কোৱা তোমাৰ কৈছা ন কেণ্টিন ম'ম' খাব যাম এতিয়া আমি ম'ম' খাবলৈ যোৱাৰ কথা হৈ গ'ল চক ম'ম' খাবই নিজে আৰু কৈছে আমাৰ নাম ই ম'ম' খায় আৰু 20 প্লেটমান ম'ম' খাব ই কিমান জেগা আছে মানুহটো পেট নোলাব পাৰে কিন্তু টেংকি বহুত ডাঙৰ এতিয়া আমি মানে ম'ম' খাব নাযাওঁ বুলি ক'লে ইয়াৰ মানে মনত দুখ পেট নোলাব পাৰে পেটত ডৰেমনৰ পকেটতকৈ কম নহয় মানে বাইক এখন চব সোমাই যাব এতিয়া মানে খাই বৈ চববোৰ কাম হৈ গ'ল থামনেল এখন লৈ লওঁ দোকানৰ মুখত গৈ দোকানখনো চালোঁ আহিব আপোনালোক খাবলৈ থানা ৰোডত আহি গ'লে গ'ল যোৰহাট থানা ৰোডৰ এইখনত আহিব দেখিব আৰোহী হোটেল দেখিব আৰোহী হোটেলত আহিব ইয়াক লগ পাব ইয়াত বিকাশ বুলি ক'লেই হৈ গ'ল এই দোকানখনলৈ আহিব খালি ইয়াৰ হাতেদি বস্তু নাখাব 3 দিন 4 দিনৰ পকৰি খুৱাই মানুহ দেই ইয়াৰ হাতেদি বস্তু একো নাখাব এই বাপেকৰ হাতেদি খাব ইয়াৰ হাতেদি নাখাব দেখিছে নাই এইবিলাক কি কৰি থাকে এইবিলাক লেতেৰা আমি মানে হৈ গ'ল তেন্তে ঠিক আছে এতিয়া আমাৰ যাব টাইম হৈ গ'ল যাওঁ আৰু আহিব ইয়াৰ দোকানত ভাল বনাই বাৰু ভাল বনাই মানে আমি যেতিয়া আমি আহোঁ নাই আমি মানে ফ্ৰীকৈ খাব আহোঁ এইবাৰে কি কয় 3 দিন 4 দিনৰ বস্তু আমাক দিলে খাব আমি ফ্ৰী কুটা মানুহ মানে বাকী কৰিলে ফাঁকি হ'ব কিন্তু ভাবি লওক আমাৰ কাৰণে খালি ঠিক আছে না আমি যাওঁ আপোনালোকে চাই ভাল লাগিলে তেন্তে লাইক মাৰি দিয়ক আৰু ইয়াৰ দোকানত আহি ভিজিট কৰিব যে নিশ্চয় কোনো দি মানে আৰম্ভণি হৈ গ'ল আৰু ময়ো ঘৰ আহি পাই গ'লোঁ আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই আপুনিয়ে কৰা নাই বাকী চবেই চেনেলটো ছাবস্ক্ৰাইব কৰিলে গম পায় না আপুনি কৰা নাই আপুনি যাওক পটাপট চেনেলটো ছাবস্ক্ৰাইব কৰক এতিয়ালৈকে কিয় লাইকটো কিয় নামাৰিব লাইকটো আপুনি মাৰি দিয়ক না আপুনি সদায় এনেকুৱা কৰে ভাল নালাগে না ভিডিঅ'টো চাই আৰু লাইক নমাৰিকে গৈছে এতিয়াই মাৰক আপুনি যাওক লাইকটো মাৰক মাৰিবই লাগিব প্লিজ মাৰি দিয়ক আৰু আজি পিছবেলা পিছে প্ৰগ্ৰেমো আছিলে যে এচিত বৰষুণৰ বতৰটো ক'তনো প্ৰগ্ৰেম যোৱা হ'ব প্ৰগ্ৰেমটোতো যোৱা হ'বই নোৱাৰে চ' চাওঁ পিছবেলালৈকে কিবা কৰোঁ যদি একো নকৰোঁ তেন্তে ইমানটোতে ভিডিঅ'টো আপলোড হৈ যাব আৰু বৰষুণৰ বতৰ একো কৰিবলৈ নাই মোৰ ৰুমৰ ভিতৰত সোমোৱে এতিয়া আৰু ডেছক্ৰিপশ্যন বক্সত মোৰ চেনেলৰ মানে ছেকেণ্ড চেনেলটোৰ লিংকটো আছে তাত গৈ পেলাই এবাৰ চেনেলটো চাই আহক কেনেকুৱা পাইছে মোক জনাব ভিডিঅ'টোত সেই ভিডিঅ'টোত কমেণ্ট কৰিব এইটো ভিডিঅ'ত নহয় এইটো ভিডিঅ'টো কমেণ্ট কৰিবই কিন্তু সেইটো ভিডিঅ'টোত গৈ পেলাই এবাৰ কমেণ্ট কৰি দিয়ক কেনেকুৱা হৈছে কি লাগে নেক্সট পাৰ্টটো মানে আহিব বহুত জল্দি এবাৰ চাই আহক গৈছোঁ